হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আমাৰ এইফালে ল'ৰাই ছোৱালী পলুৱাই আনিলে, মানে মোৰ দেওৰ হয়। এইফালে মাজৰগৰাকী কইনা, সেইফালে দৰা। আমি নহয় বুলি ভাবিছিলোঁ, এনেই কৈছে বুলি। খালি অলপ সময় পিছতে এয়া ছোৱালী পলুৱাই আনি ঘৰ পালেহি। ভাবিলোঁ ভিডিঅ' এটাকে কৰি থওঁ। এয়া সেইটো কাৰণে ভিডিঅ' এটাকে কৰিছোঁ। ব'লকচোন বিয়াখন কেনেকৈ হৈ গ'ল, আমাৰ ছোৱালী চোৰে ক'ৰ পৰা ছোৱালী আনিলে, কি কৰিলোঁ দেখাওঁ। এইফালে আমাৰ আদৰিবলৈ ভৰি ধুৱাবলৈ লৈছে। আমাৰ যিহেতু অসমীয়া নিয়ম, ছোৱালী পলুৱাই চুৰ কৰি আনিলেও বা বিয়া পাতি আনিলেও পদূলিমুখত ভৰি ধুৱাই নিয়ম কৰে, আদৰি আনে ভিতৰতে। আমাৰো আজি সেই ছোৱালী চুৰ কৰি আনিলে, সেইখিনি নিয়মকে অকণমান হেৰি কৰিবলৈ লৈছোঁ, আপোনালোককো দেখাইছোঁ। মই এনে আছোঁ। বহি আঁঠুকাই লোৱা, এইটো লোৱা। গুডু ফটো মাৰা, এইটো দিয়া। অনামিকা ওপৰত নিবা, তললৈ নানিবা দেই, তললৈ নানিবা। আৰু তিনিবা ওপৰলৈ, একদম যিমান পাৰা সিমান ওপৰলৈ নিয়া। উলি দিব নিজানো, দিয়া জনাব, দিয়া আকৌ। হৈ গ'ল, উনটো লৈ দিয়া। চা দুইটাই ফটো এখনি মাৰা। মোৰ চাইডে ফটো যাব দেই। ভালকে চোৱাচোন, নেপেলাবা, নেপায়।